বৰষাৰাণী বিষয়াৰ সন্তানটিৰ আচৰিত কাৰ্য। আপোনালোকে দেখিছে, এয়া হৈছে বৰষাৰাণী বিষয়া আৰু বৰষাৰাণী বিষয়াৰ সন্তান। আৰু এই বৰষাৰাণী বিষয়াৰ সন্তানটিয়ে এনেকুৱা এটা আচৰিত কাৰ্য কৰিছে ইমান কম বয়সতেই, যি কাৰ্য এতিয়া সকলোকে আচৰিত কৰি তুলিছে। আপোনালোকে সকলোৱে চিনি পায় এইগৰাকী মুখময়ী অভিনেত্ৰী, অসমীয়া ছবি জগতৰ মুখময়ী অভিনেত্ৰী বৰষাৰাণী বিষয়া। যি বৰষাৰাণী বিষয়াই এটি সন্তান আছে। বৰষাৰাণী বিষয়াৰ যি হাঁহি আপোনালোকে দেখা পায়, সেই মুখৰ হাঁহি কিন্তু মুখৰ হাঁহিৰ আঁৰত যথেষ্টখিনি দুখ লুকাই আছে। সেয়া বহুতেই হয়তো গম পায়। আচলতে বৰষাৰাণী বিষয়াৰ জীৱনৰ যি সংগ্ৰাম, সেই সংগ্ৰামৰ কথা বহুতেই জানে আৰু বহুতেই নাজানে। ইতিমধ্যে তাৰ ওপৰত মই এটা ভিডিঅ' আগতে বনাইছোঁ, আপোনালোকে চাব পাৰে। বৰষাৰাণী বিষয়াৰ জীৱনৰ সংগ্ৰামৰ বিষয়ে আপোনালোকে বহুতেই হয়তো নাজানে, আগৰ ভিডিঅ'সমূহ চালে গম পাব। আৰু বৰষাৰাণী বিষয়াৰ যি মুখত এই মিঠা হাঁহিটো লৈ থাকে, এই মিঠা হাঁহিটোৰ আঁৰত কিন্তু বহুত দুখ বেদনা লুকাই আছিল, যেতিয়ালৈকে বৰষাৰাণী বিষয়াৰ জীৱনলৈ তেওঁৰ স্বামী ভাস্কৰ বৰুৱা অহা নাছিল। আৰু এই বৰষাৰাণী বিষয়াৰ যে সন্তান, সেই সন্তানটিয়ে যি কাৰ্য কৰিছে, সেই কাৰ্য মই আপোনালোকক অলপ সময় পিছতে আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো দেখিলে তবত মানিব। আচলতে বৰষাৰাণী বিষয়াৰ সন্তানটিৰ যি কাৰ্য, সেই কাৰ্য এতিয়া প্ৰত্যেককেই আচৰিত কৰি তুলিছে। সকলো মানুহেই আচৰিত হৈ পৰিছে। সামাজিক মাধ্যমত এই কণমানিটোৰ বিশেষ ভিডিঅ'টো বৰষাৰাণী বিষয়াই শ্বেয়াৰ কৰিছে। তাৰ পিছতেই মানুহবোৰ আচৰিত হৈ পৰিছে। আচলতে ইমান কম বয়সতে, যি বয়সত বৰষাৰাণী বিষয়াৰ সন্তানটিৰ মুখৰ মাতেই ফুটা নাই, এইখিনি সময়ত বৰষাৰাণী বিষয়াৰ সন্তানটিৰ মুখত মাতবোৰে স্পষ্টকৈ ফুটা নাই, কিন্তু এইখিনি সময়তে ইমানখিনি কথা জনা হৈছে, ইমানখিনি কথা বুজা হৈছে বৰষাৰাণী বিষয়াৰ সন্তানটিয়ে। এয়া কিন্তু এটা বৰ আচৰিত লক্ষণ হৈ পৰিছে বৰষাৰাণী বিষয়াৰ সন্তানটিৰ কাৰণে। আপোনালোকে ভিডিঅ'টো চালে তবত মানিব। ভিডিঅ'টো দেখিলে আপোনালোকে আচৰিত হৈ পৰিব। বৰষাৰাণী বিষয়াই তেওঁৰ এই সন্তানটিৰ লগত মাজে মাজে কিছু ফটো, কিছু ভিডিঅ' সামাজিক মাধ্যমত শ্বেয়াৰ কৰে। আৰু সেইবাবে বৰষাৰাণী বিষয়াৰ সন্তানটিয়ে ৰাইজৰ মৰম আদৰ পাবলৈ সক্ষম হৈছে। ৰাইজে মৰম আদৰ দিয়া আৰম্ভ কৰিছে বৰষাৰাণী বিষয়াৰ এই সন্তানটিকো। আৰু এতিয়া বৰষাৰাণী বিষয়াৰ সন্তানটিৰ যি ভিডিঅ' বৰষাৰাণী বিষয়াই ইতিমধ্যে সামাজিক মাধ্যমত আপলোড কৰিছে, ছ'চিয়েল মিডিয়াত দিছে, তাৰ পিছতেই এক খলকনিৰ সৃষ্টি হৈছে বুলি ক'ব লাগিব। খলকনিৰ সৃষ্টি হৈ পৰিছে। বৰষাৰাণী বিষয়াৰ প্ৰত্যেকজন অনুৰাগীয়ে সেই ভিডিঅ'টো চাই আপ্লুত হৈ পৰিছে। কিছু সংখ্যকে সুখত কান্দি পেলাইছে। আৰু বৰষাৰাণী বিষয়াৰ জীৱনটোৰ কথা আপোনালোকে সকলোৱে গম পায়। আৰু ইমান কষ্টৰ মাজত এতিয়া যি বৰষাৰাণী বিষয়াৰ মুখত যি হাঁহি বিৰিঙি উঠিছে, যি কিছু আনন্দ, তেওঁ সুখ যি বিয়পি পৰিছে তেওঁৰ জীৱনলৈ, সেয়া কিন্তু সঁচাকৈ তেওঁৰ স্বামীৰ ভাস্কৰৰ যথেষ্টখিনি অৰিহণা আছে। ভাস্কৰে প্ৰত্যেকটো সময়তে এই বৰষাৰাণী বিষয়াৰ লগত ছাৰ দৰে আছে, ছাৰ দৰে লাগি থকাৰ কাৰণেই বৰষাৰাণী বিষয়া আগুৱাই যাবলৈ ক'ৰবাত নহয় ক'ৰবাত সাহস পাইছে। আপোনালোকে কি ভাবে, আপোনালোকৰ মতামতখিনি জনাব। এতিয়া মই আপোনালোকক বৰষাৰাণী বিষয়াৰ সন্তানটিৰ এই বিশেষ ভিডিঅ'টো দেখুৱাবলৈ ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো এবাৰ চাই লওক। ফোন কৰিছিলে দিতা বেগটো মোচা। বেগটো চাফা কৰি দিয়া ভালকে। ভিতৰটো নালাগে, বাহিৰটো মুচিলে হ'ব। ৱালো মুচি দিছা? লেতেৰা হৈছে নেকি ৱালখন? আৰু এই দুৱাৰখন মুচি দিয়া। দৌৰখন। দৌৰ কোনখন? দৌৰ নহয়, এখন চকীহে। খিৰিকী মুচিব গৈছে। ৰাম ৰাম, খিৰিকীখন ঢুকি নাপাবা জান। এই দৰ্জাখন মুচা, দৰ্জাখন। দৰ্জা কোনখন? দৰ্জাখন মুচা। চাফাকে মুচিবা দেই। তোমাৰ মোচাৰ কাৰণে পইচা লাগিব নেকি? তোমাক পইচা লাগিব? কিমান? এটা পইচা লাগিব? এটা দিলেই হ'ব। ঠিক আছে, দেউতাক কোৱা পইচা লাগে দিয়া। পইচা দিয়া দেউতা, পইচা দিয়া। কিমান লাগে? পইচা কিমান লাগে? কিমান লাগে? এইটো কি? এইটো কি হয়? এইটো কি হয়? এইটো কি হয়? কি দিছে দেউতাক? দেউতা কি দিছে তোমাক? আকৌ দি দিলা দেউতাক। কি দিছে দেউতাই? এইটো কি হয়? এইটো পইচা। মই থৈ দিওঁ নে এতিয়া? মই থৈ দিওঁ, হ'ব? মই থৈ দিওঁ। মামামটো খাবা নে?
গৰম গুৰুম ঠাণ্ডা হলে খাবা হ'ব এইটো কোন হয় মামা এইজন কোন হয় এইটো কোন মামা অজান এইটো কোন হয় হে নহয় এইটো কোন দেউতা